সেই মহাশিবরাত্রি উপলক্ষে বাবাগান দাস নিৰ্মাণ সোঁৱৰণত সাৰ্বজনীন ভোজ ভাণ্ডাৰত বিনামূলীয়াকৈ আহাৰৰ যোগান ধৰা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজক উক্ত আহাৰ গ্ৰহণৰ বাবে শিৱদৌলৰ সন্মুখত থকা যাত্ৰী নিবাসলৈ যাবলৈ অনুৰোধ জনাইছো। আমাৰ ইয়াত বনোৱা যেন পাইছোঁ। ক'ৰ পৰা বনাইছে বোলে? ক'ৰ পৰা আনিছে? কাহা কলকাতা। কলকাতা মেড। থাকে জানো bag 150 dol pe dhunega ha dol pe dekha dhunega dol pe 500 bosor iman dhunia hoye বুঝা যদি বিয়া হয় না কোটা হয় নি দিলে মই আৰু কলা দাম 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 কৰি
বাবালাল দাস নিৰ্মাণৰ সোঁৱৰণত সাৰ্বজনীন ভোজ ভাণ্ডাৰত বিনামূলীয়াকৈ আহাৰ যোগান ধৰি থকা হৈছে। সমূহ ভক্তগণ ৰাইজক উক্ত আহাৰ গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। का दुकान में 5,000 भी नहीं बेचा। তুমি কেনেকুৱা দিছা? 320 টকা কৰা যাব। ঘৰকে আনিলে কমি যায়, ইয়াত দামটো বাঢ়ি গ'ল। আধা ঘণ্টা মই এই নাখাওঁ বেলুনডালখিনি বাইকত নিব পাৰিছে। এইটো হেৰিটো এইটো কি ভাপত দিয়া নেকি? ৱেটত নে কি? ৱেট চিষ্টেম না পিচ? কিমান দাম হ'ব? হ'লচেল ৰেট লগাই দিয়া। এইটো কেনেকৈ? 300 কেজিত কেইটা উঠে? লাডু বিষ্ণুদৌলৰ সন্মুখৰ গেটত AS04 AC2516 নম্বৰ AC গাড়ীখন এইখিনিৰ পৰা চেলফি মাৰি এটা মাৰক।
আৰু আমাৰ অপেক্ষাৰ অন্তত এতিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম ক্ষণত আহি উপস্থিত হৈছোহি আমি সকলোৱে তেখেতৰ গীত উপভোগ কৰি এয়া আমাৰ আক্ৰাম দে সাংস্কৃতিক বিভাগৰ দায়িত্ব থকা আক্ৰাম দে তেখেতক মৰম যাচিছে আৰু মই আশাবাদী যে আপোনালোক সকলোৱে আজি এই সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰক উপস্থিত ৰাইজলৈ শিৱসাগৰ বাতৰিলৈ মোৰ হিয়া ভৰা আমাৰ শিৱা বেণ্ডৰ তৰফৰ পৰা হিয়া ভৰা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ